হেপি মানে হেপি কি আছে জীৱনত? পকেটত নাই টকা, মনত নাই শান্তি, মুখত নাই হাঁহি। দাদা আপুনি মোক খং কৰিছে কিয়? মই নতুন বছৰৰ শুভেচ্ছাহে দিছোঁ। সেই শুভেচ্ছা কিহৰ? মোৰ কি নতুনকৈ বিয়া হৈছে নেকি? মোৰ এটা বাচ্চা জন্ম পাইছে। এইটোতো আমাৰ নহয়, এইটো ইংৰাজী মাহৰহে। শুভেচ্ছা দিবা মন থাকিলে বহাগত দিবা। দাদা আপুনি মোক খং কৰিছে কিয়? খং মানে জীৱনৰ সমস্ত বোজা মূৰৰ ওপৰত। আৰু নতুন বছৰৰ নতুন কি আছে? সদায় একেই কাম, সদায় শুই উঠা, সদায় ভাত খোৱা, সদায় গা ধোৱা ইত্যাদি ইত্যাদি। ইয়াত নতুন কি আছে? দাদা মোৰ ভুল হ'ল, ক্ষমা কৰক। ভুল তোৰ নহয়, ভুলটো আমাৰ সমাজৰ, যি সংস্কাৰ দেখুৱাইছে। বাহ, কি সুন্দৰ নিৰ্দেশন।